হেল্ল' এভৰিৱান, G9 পুতলা ব্লগৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া 10টা বাজি গ'ল, কাৰণ মই বেটি স্কুললৈ পঠিয়ালোঁ, এওঁ ডিউটি গ'ল, মোৰ লগতে খাই বৈ ল'লোঁ। তাৰপৰাহে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই মোৰ নিজৰ কামত লাগিব, কাৰণ মই এতিয়া কাপোৰ চিলাই আছোঁ। এতিয়া বিহু বতৰৰ কথা, কাপোৰ অৰ্ডাৰ আহিছে, সেই কাপোৰ চিলাই আছোঁ। আৰু এতিয়া ভাবিছোঁ মইনো কি কাপোৰ চিলাই আছোঁ তাকো দেখাম। আৰু মই এটা ঘৰতে জুৱেলাৰী বনাই আছোঁ। মইনো কেনেকৈ বনাইছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু তাৰ লগতে মই বনাইছিলোঁ এখন ফাৰু বনাইছিলোঁ, আহোমসকলৰ যে মূৰত যে মাৰে এখন ফাৰু, সেইখনো বনাইছিলোঁ। তাৰ অকণমান দেখাবলৈ চেষ্টা কৰিম, কাৰণ ভিডিঅ'টো কৰি ৰাখি থোৱা আছে। আৰু এতিয়া ব'লকচোন মই কি কাপোৰ চিলাই আছোঁ চাম। এইযোৰ এয়া মই পতি লগাই হৈ গ'ল, দহি বাতিবলৈ আছে। দহিটো মই লাহে লাহে কৰি থাকিম, কাৰণ মই ৰাতি কৰিম দহিটো। আৰু এইযোৰ চিলাই চাদৰখন হৈ গৈছে। এয়া মই ফলচ লগাই আছোঁ মেখেলাত, এয়া কাৰণ সৰুকৈ ফলচটো দিবলৈ কৈছে। আৰু এয়া মই চিলাই আছোঁ, কাৰণ মেচিনত লাগি আছে আৰু বেছি নাই, অকণমান আছে। এয়া অকণমান আছে, মই ইয়াত এনেকৈ চিলাই আছোঁ আৰু হৈছেগৈ। আৰু এতিয়া মই যিটো জুৱেলাৰী বনাইছোঁ দেখাম, কাৰণ মেচিনতো লাগিবলগীয়া আছে আৰু সেয়াও কৰিবলগীয়া আছে। কাৰণ যেতিয়া মই বেটিক পঢ়ুৱাই থাকোঁ, তেতিয়া ধৰক ৰাতি, তেতিয়া মইতো মেচিন মাৰি থাকিব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ জুৱেলাৰীটো বনাই থাকিম, আৰু তাইৰ ওচৰতে বহি থকাও হয় আৰু পঢ়ুৱাই থকাও হয়, দুয়োটাই হৈ যায়। সেইকাৰণে এতিয়া মই বনাই আছোঁ, দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব। এয়া মোৰ মণি কাঠি হৈ গৈছে, মোৰ এই 3টা পাৰ্ট হৈ গ'ল। আৰু এইখিনি মণি, আৰু এইটো হৈছে মোৰ সোণৰ লকেট আছিলে, আৰু সেইটো কাৰণে মই মণিটো এক্সট্ৰা মণি কিনি আনিলোঁ, কাৰণ সেইটো ৰং যাব নাযায়, অকণমান দাম লৈছে, সেইকাৰণে মই অকণমান দামৰে কিনি আনিছোঁ। আৰু এই লকেটটো মোৰ মাৰ ভাগৰ আছিল, কাৰণ মোক দি থৈ গৈছিলে। সেইকাৰণে মই এতিয়া ভাবিলোঁ এনেই থকাতকৈ লকেটটোকে লগাই দিওঁ, আৰু পিছৰ পৰা যদি পাৰোঁ চেইন শেষ কৰিব পাৰোঁ, তেতিয়া মই চেইনতে লগাই ল'ম, ভাল লাগিব তেতিয়া দেখি। চিম্পুলকৈ লগাম। আৰু ইয়াৰ লগতে এযোৰ মই ফুলি ৰেডি কৰিব লাগিব, এইটো হয়। আৰু এতিয়া অলপমান বাকী আছে, মই এতিয়া মণিটো ভৰাই আছোঁ। আৰু ইয়াত এইখিনি মণি মই ইয়াতে 3টা পেকেট বাকি লৈছিলোঁ, আৰু মই এই বেজি লগাই লৈছোঁ ইয়াত, এইটো বহুত মিহি হয় বেজিটো, কাৰণ ইমান সৰু চিচাৰ মণিটো লগাবলৈ বহুত অসুবিধা। এইখিনি ইমান সৰু, সেইকাৰণে বেজিটো বহুত সৰু লৈছোঁ। চাওক, ধৰিব নোৱাৰে, ইমানেই মিহি। চাওক, এনেকৈ কৰিলে বেকা হৈ যায়। এনেকুৱা পাতল বেজি লৈছোঁ, আৰু ভৰাই হৈছেগৈ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে, আৰু বিশেষকৈ চেইনডাল কেনেকুৱা লাগিছে, মই জুৱেলাৰী, যদি আপোনালোকে ভাল লাগিছে কমেণ্ট কৰিবলৈ হ'লেও মোক জনাব, আৰু যদি বেয়াও লাগিছে তেতিয়াও কমেণ্ট কৰিব, চেষ্টা কৰিম ইয়াতকৈ ভাল কৰিবলৈ। এতিয়া এইটো চাওক, কাৰণ মোৰ কালাৰটো অলপ বেলেগ আহিছে, কাৰণ মই ইয়াত গ্লাছ বন্ধ কৰি থৈছোঁ যে, সেইকাৰণে পোহৰটো আহিব পৰা নাই। আৰু মোক লাগিব, এইটো মই ডাৰ বনাই থৈছোঁ, এইখন হৈছে মোৰ বেলডাল, আৰু এয়া হৈছে বেল্টৰ কাৰণে, যিখন যে ফুল টাইপৰ বনিব সেয়া লাগিব। আৰু এইটো লিখাই আছে, এইটোৰে মই 2টাৰ কাপোৰ লাগিব, 2খন কাপোৰ, আৰু এইটো বেল্টৰ কাৰণে লাগিব। আৰু মই সেইটো হিচাপে এইটো মই 2খন কান্ধৰ কাৰণে 2টা কাপোৰ কাটি ৰাখিছোঁ, আৰু এই বেলৰ কাৰণে এখন কাপোৰ কাটি ৰাখিছোঁ। ৰঙাৰ পটিটো মই এটা অকণমান ডাঙৰ চাইজ আনিছোঁ, সৰু নাই অনা, কাৰণ অকণমান এটা পটিয়ে হৈ যাব এতিয়া ডাঙৰ আনিলে। এতিয়া মই দেখাই দিছোঁ বেক কেমেৰা কৰি, এইটো চাওক, এইটো আনিছোঁ, অকণমান উজ্জ্বল আনিছোঁ, কাৰণ মই অলপ এই পটিটোৰ 2 মিটাৰ
2 মিটাৰ লৈ আহিছোঁ। ধৰক তেতিয়া মই থাকি গ'লেও দিগদাৰ নাই, কেতিয়াবা থৈ দিম, কিবা কামত কাটি যাব, সেইকাৰণে অলপ বেছিকৈ লৈ আহিছোঁ। কাৰণ নাটনি হোৱাতকৈ সদায় অকণমান বেছিকৈ লৈ আহিব লাগে, তেতিয়া ধৰক থৈ দিলেও কিবা অসুবিধা নহয়, কেতিয়াবা কাঠিত প্ৰয়োজন হৈ যাব, সেইকাৰণে লৈ আহিছোঁ অলপমান। এতিয়া মই ষ্টাৰ্ট কৰি লওঁ, কাৰণ আৰু মোৰ কামো আছে, সেইকাৰণে এইটো অকণমান চিলাওঁতে সময়ো ল'ব, কাৰণ এইবোৰ চব জুখি কাম কৰিব লাগিব। এটা চাই থাকিব ভিডিঅ'টো, তেতিয়াহে আপোনালোকে গম পাব। এতিয়া আৰম্ভ কৰি লওঁ। এতিয়া মই এনেকৈ ভাঁজ দিব লাগিব। এই চাওক, প্ৰথমতে মই এটা মুকুট দিছোঁ, আৰু এবাৰ এইদৰে ভাঁজ দি দিম। এতিয়া হৈছে মই এটা পিং মাৰি দিম, কাৰণ পিং দি দিলে তেতিয়া ধৰক মানে ভাঁজটো ৰখি যাব, সেই ভাঁজে চিলাই যাব লাগিব। এতিয়া মই এইটো চাওক, এইটো পিং লগাই দিছোঁ। মই গোটেই মানে 3টামান পিং বা 2টা পিং লগাই ল'ম, তাৰপৰা মই মেচিনত চিলাই দিম, আৰু কিদৰে চিলাম আপোনালোকে চাই থাকিলে সম্পূৰ্ণকৈ গম পাই যাব। এইদৰে ভাঁজ দি লোৱাৰ পিছত মই ভাঁজ দি ল'লোঁ। বহুত সাৱধানে কৰিবলগীয়া হয়, কাৰণ পিছল যে কাপোৰটো। চাওক, আৰু মই এটা পিং লগাই দিম। মোৰ পিং লগাই হৈ গ'ল, কাৰণ মই দুইখন কাণৰ কাৰণে ফুলৰ কাৰণে মই পিং লগাই ল'লোঁ, আৰু মই এতিয়া চিলাই ল'ম। এতিয়া মোৰ পিং মাৰি হৈ গ'ল, আৰু মই এতিয়া মেচিনত চিলাই ল'ম। চিলাই লোৱাৰ পিছত দেখাই আছোঁ। মোৰ 2টা চিলাই হৈ গ'ল। মই চিলাই ল'লোঁ, 2টা চিলাই ল'লোঁ। এতিয়া মই লগাম ইয়াতে এই পটিটো মই ইয়াতে লগাম। এইদৰে মই লগাই দিম, দেখাই আছোঁ। মই লগাই লওঁ, তাৰপৰা দেখাই আছোঁ। মোৰ ৰেডি হৈ গৈছে। মই এইটো চিলাই ল'লোঁ, আৰু এইপিনে এনেকৈ চিলাই লৈছোঁ, এইদৰে চিলাই ল'লোঁ। এতিয়া হৈ গৈছে, আৰু মই ইয়াতে এইদৰে কুচ দিম, সৰুকৈ দিম, বৰ বিশেষ ডাঙৰ নিদিওঁ, কাৰণ মই অলপ ইস্ত্ৰি কৰি দিম, তেতিয়া জোখত হৈ যাব। দেখাই আছোঁ। মই এইদৰে কুচ দি ৰাখিছোঁ। চাওক, এইদৰে মই কুচ দি ৰাখিছোঁ। এইদৰে মই এনেকৈ পিং মাৰি ৰাখিম। ইয়াতে মই পিং দি দিম, তেতিয়া মই অকণমান ইস্ত্ৰি কৰি দিম, তেতিয়া অলপ ভাল মানে ফুলি উঠিব। এতিয়া চাই থাকিব। এতিয়া মই 12 ইঞ্চি মূৰে অকণমান দাগ এটা দি দিছোঁ। দাগ দিছোঁ 12 ইঞ্চি। ফিটাৰ তাত অলপ দেখাই দিম। এইটো 12 ইঞ্চি এনেকৈ দিছোঁ। মই 2টা চাইডে এনেকৈ পেনেৰে দাগ দিয়া নাই, মই পেনেলত এনেকৈ দাগ দি লৈছোঁ। 12 ইঞ্চি মূৰে 2টা চাইডে মই সমানে দাগ দি লৈছোঁ। চাই থাকিব। এতিয়া এই মাৰ্ক কৰি দি যোৱা ইয়াতে মই এনেকৈ লগাই ল'ম। এইদৰে ইয়াতে লগাই দি যাওক, এনেকৈ মই লগাই দিম। এইটো ইয়াতে মই লগাই দিম। লগাই দি এইদৰে মই ইয়াত চিপকাই ল'লোঁ, এইদৰে। আৰু মই এতিয়া এইদৰে মই চিলাই যাম। ইয়াত সমানকৈ ধৰি লৈ এইদৰে মই চিলাই লওঁ, তাৰপৰা দেখাই আছোঁ। মই চিলাই হৈ গ'ল, আৰু মই অকণমান ইস্ত্ৰি কৰি ল'লোঁ। চাওক, অলপ ইস্ত্ৰি কৰি দিলোঁ। এতিয়া ধুনীয়াকৈ ফুলপাহ ফুলি পৰিছে। চাওক, মই অলপ ধুনীয়াকৈ চিলাই দি
আৰু এতিয়া মই এই আগ দুটাৰ কাৰণেও অকণমান চিলাই দিবৰ কাৰণে ৰেডি কৰি থৈছোঁ। এয়া চাওক, অলপ ইস্ত্ৰি কৰি দিলোঁ মই ভিতৰলৈ কাপোৰটো ভৰাই। মই ইয়াৰ ভিতৰৰ পৰা এডাল ৰছী ঠিক কৰিব লাগিব। এতিয়া মই ইয়াৰ ৰছী ৰেডি কৰি ৰাখিছোঁ। এই ৰছীডাল এতিয়া মই যিকেইখন ছাইডত ভৰাই পেলাই চিলাই দিব লাগিব। এই চাওক, মোক ৰছীকেইডাল আগটো মই চিলাই ৰাখিছোঁ। এইদৰে মই ভৰাই দিবি। মই ইয়াৰ ওপৰত এয়া ভৰাই ৰাখিলোঁ। মই এইদৰে মই ইয়াত চিলাই দিব লাগিব। এই আগটোত চিলাই দিব লাগিব। দুইটা ছাইডে মই তেনেকৈ দুইটা আগতে চিলাই ল'ম। তাৰপৰা দেখাই আছোঁ, চাই থাকিব। এতিয়া মই এই ৰঙা পটিটো এইদৰে মই এই ফুলপাহৰ ওপৰত এনেকৈ চিলাই দিব লাগিব। এয়া সমানকৈ লৈ পেলাই জোখ লৈ ধুনীয়াকৈ চিলাই দিব লাগিব। এইদৰে মই সমানকৈ দি দিম আৰু ধুনীয়াকৈ গোটেইকেইটা মানে আগৰ পৰা দুইটা আগ সম্পূৰ্ণকৈ চিলাই দিম। আৰু এয়া মোৰ চিলাই হৈ গৈছে। মই দুইটা আগ চিলাই ল'লোঁ আৰু এতিয়া মই এয়া চাওক হৈ গ'ল আৰু মোৰ ৰেডি হৈ গৈছে। মোৰ এতিয়া এয়া হৈ গ'ল, মোৰ ফাৰুৰ ৰেডি হৈ গ'ল। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে, আপোনালোকে যদি মোৰ চেনেললৈ পোনপ্ৰথমে আহিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।